আজিৰ এই ভিডিঅ'টো সকলোৰে বাবে ইম্পৰ্টেণ্ট, সকলোৰে বাবে বহুত লাভজনক। কাৰণ আজিৰ ভিডিঅ'টোত আমি কথা পাতিম তিনিটা এনেকুৱা প্ৰশ্নৰ বিষয়ে, যি প্ৰশ্ন আপুনি যদি আপোনাৰ পাৰ্টনাৰ বা প্ৰিয়জনক সোধে তেতিয়া আপুনি গম পাই যাব যে তেওঁ আপোনাক কিমান ভাল পায়, আপোনাক লৈ তেওঁৰ ইণ্টেনশ্যন কেনেকুৱা। ল'ৰা বা ছোৱালী দুয়োটা কেটেগৰীৰ কাৰণে এই ভিডিঅ'টো হেল্পফুল হ'ব। গতিকে কথাখিনি শেষলৈকে আপুনি মন দি শুনিব বুলি আমি আশা কৰিছোঁ। মূল কথাখিনিলৈ যোৱাৰ পূৰ্বে আপোনাক এটা কথা স্পষ্ট কৰি দিওঁ, যি তিনিটা প্ৰশ্নৰ কথা আমি ক'ম সেই প্ৰশ্নকেইটা মনোবিজ্ঞানৰ ওপৰত ভিত্তি কৰি আমি প্ৰস্তুত কৰিছোঁ। কিয়নো সন্মুখত থকাজনে আপোনাক মুখেৰে বহুত কিবা কিবি কৈ দিব পাৰে, ভাল পোৱাৰ বহুত নাটক কৰিব পাৰে, কিন্তু সঁচা অৰ্থত তেওঁৰ মনত আপোনাৰ প্ৰতি তেনেকুৱা মৰম নাথাকিবও পাৰে। তেওঁৰ ইণ্টেনশ্যন হয়তো সুকীয়াও হ'ব পাৰে। আজিৰ এই প্ৰশ্নকেইটা আপোনাৰ বাবে এনেদৰে সাজু কৰা হৈছে, যদি আপুনি সেই ধৰণেই আপোনাৰ পাৰ্টনাৰক এই প্ৰশ্নকেইটা কৰে তেওঁ তাৰ উত্তৰ আপোনাক নিদিয়াকৈ থাকিব নোৱাৰিব, আৰু আপুনিও গম পাই যাব যে তেওঁ আপোনাক সঁচাই ভাল পায় নে নাই। যদি ভাল পায় তেন্তে কিমান ভাল পায়, তেওঁৰ ইণ্টেনশ্যন কি আদি বহু কথা আপুনি ক্লিয়াৰ হৈ যাব। আগবাঢ়িছোঁ প্ৰথম প্ৰশ্নটোলৈ। প্ৰথম প্ৰশ্নটো আপুনি মন কৰিব, তুমি মোক কিয় ভাল পোৱা? এই প্ৰশ্নটো যেতিয়া আপুনি প্ৰথমে আপোনাৰ পাৰ্টনাৰক সুধিব তেতিয়া তেওঁ যি উত্তৰ দিব তাৰ পৰাই আপুনি গম পাব যে তেওঁ আপোনাক কিমান ভাল পায় বা তেওঁৰ মতলব কি। ইয়াত তেওঁৰ উত্তৰ আহিব যে গম নাপাওঁ। আপুনি সুধিছিল যে তুমি কিমান ভাল পোৱা, উত্তৰটো হৈছে গম নাপাওঁ, মানে মই আপোনাক বা তোমাক কিমান ভাল পাওঁ মই গম নাপাওঁ বা অনুভৱ কৰিব নোৱাৰোঁ। সঁচা ভাল পোৱাজনে আপোনাক এইদৰে উত্তৰ দিব। যদি উত্তৰটো এনেদৰে আহে যে তুমি বহুত ধুনীয়া, তোমাৰ মনটো বহুত ভাল, তোমাৰ হৃদয়খন বহুত কোমল, সেইবাবে মই তোমাক ভাল পাওঁ, তেতিয়া এই কথাকেইটা আপুনি মন কৰিব। যদি আপুনি ধুনীয়া নহ'লহেঁতেন তেন্তে কি তেওঁ আপোনাক ভাল নাপালেহেঁতেন? আপুনি যে সদায় ধুনীয়া হৈ থাকিব সেইটোওতো নহয়। যদি দেখিবলৈ বেয়া হৈ যায় আপোনাক কি তেওঁ ভাল পাবলৈ এৰি দিব? আপোনাৰ মনটো বহুত ভাল বা আপোনাৰ হৃদয়খন বহুত কোমল, সেইবাবে আপোনাক ভাল পাওঁ, তাৰ মানে আপোনাৰ কিছুমান কথা বা আপোনাৰ কামে তেওঁক সেয়া অনুভৱ কৰাইছে। আপুনি এনেকুৱা কিছুমান কাম কৰিছে যি কামৰ দ্বাৰা তেওঁ অনুভৱ কৰিছে যে আপোনাৰ মনটো কোমল, আপোনাৰ হৃদয়খন কোমল। যদি আপুনি কৰা সেই কামখিনি কম বেছি হয়, সদায় যে একেই থাকিব সেইটোওতো নহয়। যদি আপুনি দিয়া সেইখিনি তেওঁ কম অনুভৱ কৰে তেতিয়া তেওঁৰ ভাল পোৱা কমি যাব পাৰে। আমি কি ক'ব বিচাৰিছোঁ আপুনি নিশ্চয় বুজি পাইছে। এনেধৰণৰ উত্তৰ নিদি যদি তেওঁ কোনো জোখ মাখ নকৰাকৈ আপোনাক কয় যে মই নাজানো বা গম নাপাওঁ কিয় আপোনাক ভাল পাওঁ, মুঠতে ভাল পাওঁ, তেতিয়া বুজিব যে তেওঁ আপোনাক সঁচাই ভাল পায় বা বহুত ভাল পায়। দ্বিতীয় কুৱেশ্যনটোলৈ যোৱাৰ পূৰ্বে যদি আপুনি এই ভিডিঅ'টো এইখিনিলৈকে চাই ভাল পাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি থওক, যাতে এনেধৰণৰ নতুন নতুন ভিডিঅ' আপুনি কেতিয়াও মিছ কৰিবলগীয়া নহয়। আগবাঢ়িছোঁ দ্বিতীয় প্ৰশ্নটোলৈ। 2 নম্বৰ প্ৰশ্নটো হৈছে, তোমাৰ ঘৰৰ মানুহে যদি তোমাক আন কাৰোবাৰ সৈতে বিয়া দিয়ে তেতিয়া কি কৰিবা? ল'ৰাজনকো হয়তো সুধিব পাৰে যে মোৰ সলনি যদি তোমাৰ ঘৰৰ মানুহে আন ছোৱালী তোমাৰ বাবে ঠিক কৰে তেতিয়া কি কৰিবা? প্ৰথমে ইয়াৰ উত্তৰটো আপুনি চাই লওক। উত্তৰটো হৈছে ইমান কাৰো সাহস নাই, অৰ্থাৎ তোমাৰ পৰা দূৰ কৰিবলৈ কাৰো সাহস নাই, কোনেও দূৰ কৰাব নোৱাৰে। কথাটো এতিয়া আমি গভীৰভাৱে চাব বিচাৰিছোঁ। আপোনাৰ পাৰ্টনাৰৰ বিয়া ঘৰৰ মানুহে বেলেগৰ লগতো কৰাব পাৰে। পৰিয়ালৰ মানুহে আপোনাৰ ইচ্ছা নহ'লেও বেলেগৰ লগত বিয়াত বহিবলৈ আপোনাক বাধ্য কৰাব পাৰে। এনেকুৱা আমাৰ ওচৰে পাজৰে হৈ থাকে, সেইটো আপুনিও হয়তো দেখি আছে। কিন্তু আপোনাৰ প্ৰশ্নটোত পাৰ্টনাৰৰ ৰিয়েকশ্যন কি আছিল সেইটো ইম্পৰ্টেণ্ট। তেওঁ কি উত্তৰ দিছে যে ইমানখিনি কৰিবলৈ কাৰো সাহস নাই। ইয়াত এটা শব্দ আপুনি লক্ষ্য কৰিব, সাহস। অৰ্থাৎ কোনো মানুহৰ সাহস নাই যে মোৰ বিয়া বেলেগৰ লগত কৰাব বা মোৰ বাবে বেলেগ ছোৱালী ঠিক কৰিব। ইয়াত এটা কথা স্পষ্ট যে আপোনাৰ পাৰ্টনাৰৰ সাহস আছে, তেওঁৰ পৰিয়ালৰ সাহস আছে নে নাই সেইটো আমি নাজানো। এইটো উত্তৰে এটা কথা ক্লিয়াৰ কৰি দিয়ে যে তেওঁ আপোনাৰ সৈতে থাকিব বিচাৰে, তেওঁ আপোনাক সঁচাই ভাল পায়। যদি ইয়াৰ সলনি তেওঁ বেলেগ উত্তৰ দিয়ে তেতিয়া আপুনি সেই হিচাপত কথাটোৰ ডেপ্থত গৈ ভাবি চাব পাৰিব। 3 নম্বৰ প্ৰশ্নটো হৈছে, তোমাৰ ওচৰত যদি জীয়াই থাকিবলৈ মাত্ৰ 24 ঘণ্টাহে থাকে তেতিয়া মোৰ লগত কি কৰিব বিচাৰিবা? এই প্ৰশ্নটো যেতিয়া আপুনি পাৰ্টনাৰক সুধিব তেতিয়া আচৰিত আচৰিত উত্তৰ আপুনি লাভ কৰিব। ইয়াত আপুনি তেওঁৰ আচল মতলবটো বুজি পাব। প্ৰথমে আমি উত্তৰটোলৈ আহিছোঁ। আচল উত্তৰটো হৈছে যে তোমাৰ কোলাতেই জীৱন ত্যাগ কৰিব বিচাৰিম। প্ৰশ্নটো কি আছিল যে তোমাৰ ওচৰত যদি জীয়াই থাকিবলৈ মাত্ৰ 24 ঘণ্টাহে থাকে, অৰ্থাৎ জীয়াই থাকিবলৈ মাত্ৰ এটা দিন পাব। প্ৰশ্নটো এনেকৈ নকৰিব যে তোমাৰ ওচৰত জীয়াই থাকিবলৈ 24 ঘণ্টা যদি বাকী থাকে তেতিয়া কি কৰিবা? কি কৰিবাই নহয়, মোৰ লগত কি কৰিবা, এই শব্দটো আপুনি ইউজ কৰিব, মোৰ লগত। যদি অকল সোধে কি কৰিব বিচাৰিবা তেতিয়া চিম্পল উত্তৰ আহিব, মই চবৰে লগত কথা পাতিব বিচাৰিম, চবকে লগ পাব বিচাৰিম, এইটো খাব বিচাৰিম আদি বিভিন্ন উত্তৰ আপুনি পাব। কিন্তু স্পেচিয়েলি মোৰ লগত শব্দটো আপুনি ব্যৱহাৰ কৰিব লাগিব। মোৰ লগত কি কৰিব বিচাৰিবা 24 ঘণ্টাত। হয়তো কোনোবাই ক'ব পাৰে তোমাক মৰম কৰিব বিচাৰিম,
তোমাৰ লগত ফুৰিব বিচাৰিম, পুৰা 24 ঘণ্টা তোমাৰ সৈতে ভালদৰে পাৰ কৰিব বিচাৰিম, প্ৰতিটো ছেকেণ্ড তোমাৰ সৈতে থাকি পাৰ কৰিম। বা কোনোবা ল'ৰাই হয়তো কৈ দিব পাৰে যে তোমাৰ সৈতে ফিজিকেল হ'ব বিচাৰিম, তোমাক কিছ কৰিব বিচাৰিম আদি বহুত উত্তৰ আহি যাব। কিন্তু প্ৰকৃততে যিজনে আপোনাক ভাল পাব তেওঁ কেৱল এটাই উত্তৰ দিব যে তোমাৰ কোলাতেই শুই জীৱনটো ত্যাগ কৰিব বিচাৰিম। কাৰণ যি সঁচাই ভাল পাব তেওঁ এইটোৱেই ভাবিব যে এতিয়া আৰু জীৱনটো যিহেতু নাথাকিব, সকলো যিহেতু শেষ হ'ব, গতিকে অন্তিম উশাহটো যাতে তেওঁৰ কোলাতেই ল'ব পাৰি, শেষ উশাহটোৱে যাতে তেওঁতেই জিৰণি লয়। এই কথাই প্ৰমাণ কৰে যে তেওঁ আপোনাক কিমান ভাল পায়। ভিডিঅ'টোত আজিলৈ ইমানেই। আপুনি যদি সঁচাকৈ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে এটা লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন ক্লিক কৰি ল'ব যাতে পৰৱৰ্তী ভিডিঅ'সমূহ আপুনি নিয়মিতভাৱে পাই থাকে। ইমানখিনি সময় আপুনি আমাৰ সৈতে থাকিলে তাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ।